গুড আফটাৰনুন এভৰিৱান। এইবাৰ আমি আলোচনা কৰিবলৈ ওলাইছোঁ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিখিনি পোষ্ট আছে সেই পোষ্টখিনিৰ চিলেবাছখিনি। তো এইখন পেপাৰতো মাৰ্ক থাকিব হ'ল 150 মাৰ্ক থাকিব। আনহাতে এইখন পেপাৰত কুৱেশ্যনো থাকিব 150 কুৱেশ্যনে। তো সমান মাৰ্ক সমান কুৱেশ্যন। লগতে এইখন পেপাৰত সময় থাকিব 3 ঘণ্টা, অৰ্থাৎ 6 × 3 = 18, 180 মিনিট। গতিকে প্ৰতিটো কুৱেশ্যনত আপোনালোকে সময় পাব 1 মিনিটৰ বেছিকৈ সময় পাব, 1 মিনিট 20 ছেকেণ্ড মান সময় পাব আপোনালোকে। গতিকে আপোনালোকৰ এইখন পেপাৰত সময়ৰ কোনো ধৰণৰ অভাৱ নহ'ব লাগে। যে সময় যথেষ্ট দিছে, 150টা কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক। যিহেতু 1 মাৰ্ক হ'ব, গতিকে প্ৰশ্নখিনিও ইমান দীঘলীয়া নহ'ব, শ্বৰ্টেই হ'ব। আনহাতে সময় দিছে 180 মিনিটছ। তো এনাফ, আপোনালোকে যথেষ্ট সময় পাই যাব। আৰু ইয়াত মাৰ্ক ডিষ্ট্ৰিবিউশ্যনসমূহ এনেধৰণে কৰিছে: ছ'চিয়েল ষ্টাডিছত 30 মাৰ্ক 30 কুৱেশ্যন, জেনেৰেল নলেজত 30 মাৰ্কছ থাকিব, লগতে 30টা কুৱেশ্যন থাকিব। প্ৰতিটো কুৱেশ্যনতো ইয়াত 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, ৰিজনিঙৰ পাৰ্টটোত থাকিব আপোনালোকৰ ইয়াত 20 মাৰ্কছ, লগতে কুৱেশ্যনো থাকিব 20। তো এটা কুৱেশ্যনত 1 নম্বৰকৈ 20 মাৰ্ক থাকিব এইখিনিত। জেনেৰেল ইংলিছত থাকিব ইয়াত 35 কুৱেশ্যন, লগতে মাৰ্কো থাকিব 35। তো 35 কুৱেশ্যনত 35 মাৰ্ক থাকিব, প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। আনহাতে মেথছ পাৰ্টটোতো থাকিব 35 কুৱেশ্যন আৰু 35 মাৰ্ক। মেথছ আৰু জেনেৰেল ইংলিছ এই দুয়োটা পাৰ্টতে সমান সমান কুৱেশ্যন থাকিব, সমান সমান মাৰ্ক থাকিব। ইয়াতো প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 1 নম্বৰকৈ। তো অল টোটেল হ'ব 150 মাৰ্কছ, 150 কুৱেশ্যন। গতিকে সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক আৰু নিশ্চয়কৈ আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব। আজি সেইখিনিয়ে, থেংক ইউ।